পিছে মোৰ ভিডিঅ'টি আপলোড কৰাত অলপ পলম হ'ল। সেইদিনা আছিল পহিলা বহাগ। নতুন সূৰ্য, নতুন প্ৰাণ, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত। আজি ১৪৩১ খ্ৰীষ্টাব্দৰ পহিলা বহাগৰ ৰাতিপুৱা শুই উঠি ওচৰতে থকা মাৰ লগত গণেশ মন্দিৰলৈকে এপাক গ'লোঁ। যাতে বছৰটো যেন সকলোৰে ভাল যায় তাৰে কামনা কৰিলোঁ। বিহু হ'ল চহা জীৱনৰ সৈতে সম্পৰ্ক থকা অসমৰ এটি উৎসৱ। তিনিটা বিহুৰ অন্যতম অসমীয়াৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। কথিত আছে যে স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুত গছৰ তলত ডেকা গাভৰুৱে নচাৰ বাতৰি পাই কটকীৰ যোগেৰে তেওঁলোকক মতাই আনি আনুষ্ঠানিকভাৱে বিহু উপভোগ কৰিবলৈ সুবিধা দি ৰজাঘৰীয়াৰ স্বীকৃতিপত্ৰ প্ৰশস্ত কৰিছিল। সেই ৰুদ্ৰসিংহৰ দিনৰে পৰা আজিলৈকে এনেদৰে বিহুটি পালন কৰি আহিছে। তো আমিও আমাৰ ওচৰতে হোৱা মুকলি বিহুখনলৈ এপাক গ'লোঁ আৰু এনেদৰে আমিও সেই বিহু উপভোগ কৰিলোঁ। আজিলৈ মিনি ব্লগটি ইমানে। বাই।